হেল্ল' ফ্ৰেণ্ডছ, আপুনি যদি আপোনাৰ মোবাইলটো কেতিয়াও অফ কৰা নাইবা যদি অফ কৰিবলৈ টান পায় তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। আপুনি বুজি পায় যে মোবাইলটো অফ কৰিলে কি হয় আৰু অফ নকৰিলে কি হয়। বলক ভিডিঅ'টো আমি এতিয়া ষ্টাৰ্ট কৰোঁ। তো ফ্ৰেণ্ড, আপোনালোকে যদি মোবাইলটো অফ কৰিবলৈ টান পায় তেতিয়াহ'লে এবাৰ হ'লেও অফ কৰক। এতিয়া নকৰিব অফ, মোৰ ভিডিঅ'টো চাই লওক মই কি কওঁ। আপুনি যদি মোবাইলটো অফ কৰিবলৈ টান পায়, আচলতে ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰবিলাকে কয় যে আপুনি যদি সদায় এবাৰ অফ কৰে তেতিয়াহ'লে অফ কৰিব পাৰে, আপোনাৰ মোবাইলটোৰ কাৰণে ভাল। যদি এদিনত এবাৰ হ'লেও নোৱাৰে তেতিয়াহ'লে সপ্তাহত এবাৰ হ'লেও কৰক। লাগিলে আপুনি 20 ছেকেণ্ড 10 ছেকেণ্ড অফ কৰিবই লাগিব, অফ কৰিবই লাগে যদি মোবাইলটো আপোনাৰ ভালে থাকে। আপোনাৰ মোবাইলটোৰ লাইফ টাইম বাঢ়িব, বেটাৰীটোৰ লাইফ টাইম বাঢ়িব, আপোনাৰ মোবাইলটোৰ ছিষ্টেমৰ লাইফ টাইম বাঢ়িব। মোবাইলটোক ৰেষ্ট লাগে। আমি যেনেকৈ দিনভৰ কাম কৰোঁ, ৰেষ্ট লওঁ ৰাতি হ'লে, তেনেহ'লে মোবাইলটোতো এটা ৰেষ্ট লাগে। মোবাইলটো এটা মেচিনেও কাম কৰে, মেচিনকো ৰেষ্ট লাগে। তেনেদৰে মোবাইলটোকো যদি ৰেষ্ট দিয়া যায় তেতিয়াহ'লে মোবাইলটোৰ লাইফ টাইম বাঢ়িব। সাধাৰণ কথা, ধৰি লওক আপুনি ইয়াৰ পৰা 7 বছৰ 8 বছৰ আগৰ দিনত আপোনাৰ যিবিলাক মোবাইল আছিলে সেইবিলাক তেতিয়াৰ দিনত মানুহে মোবাইলবিলাক ইউজ কৰোঁতে ৰাতি মোবাইলবিলাক অফ কৰি থয়, ৰাতিপুৱা আকৌ অন কৰে। তেতিয়াৰ দিনৰ মোবাইলবিলাক কিমান ভালদৰে আছিল। তেতিয়াৰ দিনৰ মোবাইলবিলাক প্ৰায় আজিকালিৰ দিনত যদি চাবলৈ যায় তেতিয়াৰ মোবাইল এতিয়াও বহুতৰ ঘৰত পাব, কিন্তু আজিকালিৰ মোবাইল নাপায়। আজিকালিৰ দিনত এনেকুৱা হৈছে যে যদি আপোনাৰ মোবাইলটো 2 বছৰ গৈছে তেতিয়াহ'লে বহুত দিন গ'ল তোৰ মোবাইলটো। যদি 2 বছৰ ইউজ কৰিছে বহুত দিন গৈছে। যদি মই কওঁ মোৰ কেমেৰাটো বেয়া হৈ গ'ল, কোনোবাই সুধিলে ক'ব ভাই তোৰ মোবাইলটো 3 বছৰ হ'ল, হ'বই লাগিব, কেমেৰা বেয়া হ'বই লাগিব, কিবা এটা হ'বই আৰু 3 বছৰ হ'ল ভাই, পুৰা নাচি পেলাই দিম, বেলেগ নতুন ল, তেনেকুৱা ধৰণৰ কথা। মোবাইলবিলাক আজিকালিৰ দিনত বেছি দিনৰ মোবাইল নহয়। আপুনি যদি এনেদৰে কেয়াৰ কৰে, সদায় এবাৰ হ'লেও অফ কৰে, নাইবা যদি নোৱাৰে তেতিয়াহ'লে সপ্তাহত এবাৰ হ'লেও কৰিব। আচলতে যদি সদায় অফ কৰে, ইঞ্জিনিয়াৰবিলাকে নিজে কয় যে সদায় যদি অফ কৰে তেতিয়াহ'লে আপোনাৰ কিবা প্ৰব্লেম আছে, আপোনাৰ ইমাৰ্জেঞ্চি কল আহিবলগীয়া আছে, আপুনি বিজনেছমেন, আপোনাৰ ডাঙৰ ডাঙৰ ফোন আহিব, বিভিন্ন ইমাৰ্জেঞ্চি ফোন আহিব, ইম্পৰ্টেণ্ট ফোন আহিব। আৰু যদি গাৰ্লফ্ৰেণ্ড আছে তেতিয়াহ'লেতো সদায় অফ কৰিলে কাৰ লগত চিম চেঞ্জ কৰি কথা পাতিলে কি বিভিন্ন কামৰ আপুনি নিজে অফ হৈ যাব মোবাইল অফ কৰোঁতে। তো এনেকুৱা ধৰণৰ কথা, আপুনি অফ কৰিব পাৰে সপ্তাহত এবাৰ হ'লেও। আৰু এটা মোৰ কাৰণে অতি সুখী খবৰ, সেইটো হৈছে যে মোৰ চেনেলত আজি মোটামুটি 2 দিনমান হ'ল 100টা ছাবস্ক্ৰাইবাৰ পাৰ কৰিলোঁ মোৰ চেনেলত। আগতে আছিল যেতিয়া মোৰ প্ৰথম খুলিছিলোঁ তেতিয়া 0ৰ পৰা 1 আছিল, 0-1 ছাবস্ক্ৰাইবাৰ। এটা ছাবস্ক্ৰাইবাৰ মোৰ নিজৰ বেলেগ এটা একাউণ্ট আছিল, সেইটোৰ পৰা ছাবস্ক্ৰাইব কৰিছোঁ। এতিয়া যায় যে 100টা পাৰ হ'ল। আপোনালোকৰ আশীৰ্বাদত এনেদৰে আশীৰ্বাদ কৰি থাকিব, এনেদৰে ছাবস্ক্ৰাইব কৰি থাকিব, অন্য মানুহে চাব মোৰ চেনেলত, ছাবস্ক্ৰাইব কৰি যাই থাকিব। যদি ভিডিঅ'টো চাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আচলতে আপোনাৰ ছাবস্ক্ৰাইবটো মোৰ কাৰণে অতি সহায় আৰু অতি ইম্পৰ্টেণ্ট। তো এইখিনি আছিল আজিৰ কথাটোত। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক এটা দিব, আৰু ঘণ্টাটো বজাব জানে। যদি ঘণ্টা বজাই দিয়ে মোৰ সকলো আপডেটছ আপোনালোকে পোনপ্ৰথমে পাবলৈ সক্ষম হ'ব। তো এতিয়ালৈকে এইখিনি আছিল।